हेलो गाइज की खबर আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু গাইজ বৰ্তমান মই আছো ধেমাজিত থকা ৰয়েল নাৰ্সাৰী আৰু গাইজ আজি ভাবিছো আপোনালোকক এই নাৰ্সাৰীখনকে দেখাই দিও মানে কি ফুল আছে তাকে আৰু গাইজ এয়া প্ৰথমতে আপোনালোকে দেখিছে বহুতখিনি পিটুনিয়া ফুলি আছে একদম মানে ডাঙৰ ডাঙৰকৈ সাইজৰ ফুলি আছে আৰু যেহেতুকে কাষতে হাইৱেটো আছে গতিকে অকমান হুলস্থুল শুনা পাব বেয়া চাই নাপাব আৰু গাইজ এয়া দেখিছে আপোনালোকে ইয়াতে বহুতখিনি নাৰ্জি আছে নাৰ্জিখিনি সাইজটো যথেষ্ট ডাঙৰ হয় দেখা দিছো একদম ডাঙৰ ডাঙৰ সাইজৰ হয় আৰু ইয়াতে অৰেঞ্জ কালাৰৰ নাৰ্জি আছে দেখিছে আপোনালোকে আৰু গাইজ ইয়াতে বহুতখিনি নাৰ্জি আছে তাকে দেখা দিছো আপোনালোকক এইখিনি সাইজটো অকমান সৰু হৈ আছে অথনিখিনি ডাঙৰ আছিলে আৰু যে এটো নাৰ্জি দেখিছে আপোনালোকে এটো জাফৰি বুলি কয় এটো মানে অলপ বেলেগ ধৰণৰ হয় এইখিনি চাওক নাৰ্জি আৰু অথনি দেখুৱাখিনি সেইখিনি আছিলে তাতে বগেনভিলিয়া আছে তাকে দেখা দিছো আপোনালোকক আৰু এইটো দেখিছে বগেনভিলিয়া কিমান ধুনীয়া কালাৰ চাওক বগেনভিলিয়া কালাৰটো আৰু এটা বগা ৰঙৰ বগেনভিলিয়া হয় আৰু ইয়াতে দেখিছে বহুতখিনি বগেনভিলিয়া আছে আৰু গাইজ মই এইখিনিতে ফিলোডেণ্ডনৰ গছ বা দেখিছো এজবা চাওক ফিলোডেণ্ডন হয় আৰু লতা যেতিয়াও সমান এটা বগা যে জানে আপোনালোকে এইখিনি হৈছে এগ্লোনিমা গছ আৰু এইটো বেলেগ ধৰণৰ এগ্লোনিমাটো মানে ইয়াৰ বেলেগ ধৰণৰ এটা পায় মানে চেপেটাটাও পায় এইটো অকণ বহল দেখিছো এইজবা হৈছে কালাথিয়া একদম একজেক্ট ভেৰাইটিটো নাজানো বাৰু এইখিনিও কালাথিয়া হয় চাওক আৰু এইজবা হৈছে এগ্লোনিমা আৰু আগলে বহুতখিনি সিজন আছে সেইখিনি দেখাম আপোনালোকক বাৰু এইজবা যে দেখিছে আপোনালোকে কলপাতৰ নিচিনা অকমান দেখিবলৈ এইজবা পিচ লিলি হয় অকমান বেলেগ ধৰণৰ ভেৰাইটি হয় গতিকে পাতখিলা অলপ বেলেগ আৰু গাইজ এইখিনি মই আৰু এজবা মানে কালাথিয়া দেখিছো এজবা চাওক কালাথিয়া এজবা হৈছে বাৰ্কিন ফিলোডেণ্ডনৰ বাৰ্কিন হয় বাকি বহুতখিনি ইনডোৰ প্লান্ট আছে তাতে সেইখিনিও কম আপোনালোকক আৰু এইখিনি গোটেই বাৰ্কিনে ৰাখিছে ইয়াতে গাইজ এইখিনিতে বহুতখিনি জিজি প্লান্ট দেখিছো ইয়াতে মানে গ্ৰীনো আছে ব্লেকো আছে এইজবা দেখিছে আপোনালোকে গ্ৰীণ জিজি হয় তাৰপৰা এইখিনি গোটেই গ্ৰীণ জিজিয়ে হয় আৰু এইখিনিতে মই সানচিভিৰিয়া দেখিছো এজবা স্নেক প্লান্ট হয় চাওক অলপ বেলেগ ধৰণৰ স্নেক প্লান্টটো হয় আৰু এইজবা আপোনালোকে জানে এইজবা ফিলোডেণ্ডন হয় আৰু গাইজ এইজবা বিশেষ গছ এইজবা চাওক আপোনালোকে চিনি পাবই চাগে তথাপিতো কৈ দিছোঁ এইজবা মনষ্টেৰা হয় মনষ্টেৰা এডানচনি বুলি কয় মানে একজেক্ট ভেৰাইটিটো আৰু এইজবা হৈছে মানে কমন গছে এইজবা হৈছে আপোনালোকৰ মিল্কি হোৱাইট নিচিনা আৰু গাইজ এইখিনিতে মই পিচ লিলি দেখিছোঁ বহুতখিনি মানে আপোনালোকক দেখা দিছোঁ ইয়াতে মানে ভেৰিগেশ্যন থকাও আছে দেখা দিছোঁ এইটো চাওক ভেৰিগেটেড হয় আৰু এইটো নৰ্মেল হয় মানে আপোনালোকে দুটা যদি বিচাৰে দুটাই পাই যাব মানে ভেৰিগেটেডটো পাব এইজবা চাওক কালাথিয়া অৰ্ণাটা হয় আৰু এটা বেলেগ দেখাম মই আৰু গাইজ এইজবা একেই কালাথিয়া অৰ্ণাটা হয় কিন্তু কালাৰটো অকণমান বেলেগ চাওক যথেষ্ট ধুনীয়া লাগিছে দেখি পিনি গাইজ আপোনালোকক মই এতিয়া দেখাইছোঁ কিচেন হামাম চাওক কিমানখিনি কিচেন হামাম আছে ইয়াতে মানে যথেষ্ট ধুনীয়া লাগিছে দেখি পিনি আৰু চাওক একদম মানে বল হৈ আছে চাওক দেখিবলৈ একদম ধুনীয়াকৈ বনি আছে এইখিনি চাওক কিমান ধুনীয়া লাগিছে মানে দেখি পিনি কিচেন হামামখিনি আৰু ইয়াতে ডাঙৰ চাইজৰো আছে চাওক এইটো ডাঙৰ চাইজৰ হয় এইখিনি ডাঙৰ চাইজৰ হয় কিন্তু এইখিনি আপোনালোকৰ সৰু সৰু চাইজৰ হয় মানে পটত আছে ধুনীয়া লাগিছে দেখি পিনি পটটো আৰু দাম দৰটো পাৰিলে মই সুধি দিম আপোনালোকক কিমান দাম হয় ইয়াৰে আৰু ইফালে গোটেই ৰ'জ আছে ৰ'জখিনি দেখা দিছোঁ আপোনালোকক গাইজ এইজোপা দেখিছে আপোনালোকে এইজোপা হৈছে হালধীয়া ৰঙৰ ৰ'জ আৰু মানে ভেৰিগেটেড এজোপাও দেখিছে আপোনালোকক দেখা দিম এইজোপা হৈছে ভেৰিগেটেড আৰু গাইজ বগা ৰঙৰ যদি ৰ'জ লাগে ইয়াতো পাই যাব বগা ৰঙৰ ৰ'জো আছে ইয়াতে আৰু গাইজ ইয়াতে মই বহুতখিনি মানি প্লাণ্ট দেখিছোঁ এইখিনি গোটেই নিয়ন হয় নিয়ন কালাৰৰ মানে মানি প্লাণ্টটো হয় গাইজ এইখিনিতে ইণ্টাৰেষ্টিং বস্তু এটা দেখিছোঁ এইটো দেখা দিছোঁ আপোনালোকক এইটো হৈছে বৰপুনি আৰু বৰপুনি ধুনীয়াকৈ ৰাখি থৈছে যিহেতুকে মানে ডেক'ৰেটিভ নিচিনাই লাগিছে দেখি পিনি সেইটো কাৰণে ভাল লাগিছে দেখি পিনি আৰু ইয়াতে বহুতখিনি হেংগিং প্লাণ্টো আছে দেখা দিছোঁ আপোনালোকক ইয়াতে মানে মানি প্লাণ্ট লগাই থোৱা আছে বা গল্ডেন ফাৰ্ণ লগাই থোৱা আছে গাইজ এইজোপা দেখিছে আপোনালোকে এইজোপা পিচ লিলি ফুলিয়ে আছে অথনি যে দেখাইছিলোঁ আপোনালোকক মানে কলপাতৰ নিচিনা বুলি যে কৈছিলোঁ এইটো চাওক অলপ বেলেগ ভেৰাইটি হয় এইটো একদম ডাঙৰ ফিলোডেণ্ডন হয় আপোনালোকৰ আৰু গাইজ এইফালে পূৰা মানে এজেলিয়া ৰাখি থৈছে চাওক এজেলিয়া সৰু সৰু পুলি এজেলিয়াৰ বহুতখিনি ৰাখি থৈছে ইয়াতে যিহেতুকে এজেলিয়া ছিজনটো আহি আছে গাইজ এতিয়া আপোনালোকক মই দেখাম বেগুনীয়া গছ এজোপা বেলেগ ধৰণৰ বেগুনীয়া গছ এজোপা ৰেক্স বুলি কয় আৰু গাইজ এজোপা হয় এজোপা বেগুনীয়া গছে হয় আৰু ইয়াৰ ভেৰাইটিটো অকণমান বেলেগ হয় নামটো বাৰু নাজানো মই আৰু ইয়াৰ কাঁইটৰ নিচিনা মানে হুং আছে গাইজ এইটো এটা কালাথিয়া বেলেগ ভেৰাইটি হয় এইটো নাম ৰাউণ্ড লিফ কালাথিয়া হয় দেখিবলৈ আপোনালোকে পাইছে আৰু এইটো নৰ্মেলি মানে বেলেগ নাৰ্চাৰীত দেখা পোৱা নাই গতিকে আপোনালোকক দেখা দিলোঁ নৰ্মেলি মানে আপোনালোকৰ বেলেগ এইখিনিয়ে থাকে ইয়াত দেখা দিলোঁ লগতে আৰু গাইজ মই ইয়াতে ইউফোবিয়া মেলি গছো দেখিছোঁ এইখিনিও যথেষ্ট ধুনীয়াকৈ ফুলি আছে চাওক এইখিনি গোটেইখিনি ইউফোবিয়া হয় গাইজ এইখিনিতে মই পইণ্টচিটাৰ গছ দেখিছোঁ চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে কালাৰখিনি দেখি পিনি পইণ্টচিটাৰ গছ আৰু যিহেতুকে ছিজনটো চলি আছে আৰু এটা স্পেচিয়েল পইণ্টচিটাৰ দেখিছোঁ এইটো বগা ৰঙৰ পইণ্টচিটিয়া মই হালধীয়া দেখিছোঁ ৰঙা দেখিছোঁ গুলপীয়া দেখিছোঁ কিন্তু বগা ৰঙৰ দেখা নাই প্ৰথম দেখিছোঁ এইটো চাওক আৰু ইয়াতো এটা আছে মানে বগা ৰঙৰ পইণ্টচিটিয়া আৰু ময়ো নিজেও চাগে এজোপা কিনিম আজি ইয়াৰ পৰা আৰু গাইজ এতিয়া আপোনালোকক অকণমান ফৰেষ্ট্ৰি আইটেমখিনি দেখা দিছোঁ মানে কি গছ আছে এইখিনি এইটো বাৰু ফৰেষ্ট্ৰি নহয় তথাপিতো দেখা দিছোঁ এইটো এৰিকৰিয়া মানে পাইন গছ হয় আৰু এইপিনে ডালিম গছ আছে আপোনালোকৰ এইখিনি ডালিম গছ হয় এইটো কমলা গছ আছে আৰু এইখিনি আপোনালোকৰ গোটেই এৰিকা পামৰ গছ হয় সৰু সৰু হয় আৰু এতিয়া নাৰিকলৰ গছ দেখিছে আপোনালোকে এইখিনি ফৰেষ্ট্ৰি বুলি ক'লোহে হয় কিন্তু দেখাব পৰা নাই আপোনালোকক এইখিনি ফলহা গছে দেখাই আছোঁ আৰু এইজোপা যে দেখিছে আপোনালোকে এইজোপা ফাৰ্ণ গছ হয় একজেক্ট নামটো নাজানো বাৰু কিন্তু ফাৰ্ণ হয় আৰু এই তাত চুম গছ দেখিছোঁ মই বহুতখিনি আৰু গাইজ এইখিনিয়ে গোটেই চুম গছ হয় আপোনালোকে যদি চুমনি পাতিব বিচাৰে ইয়াৰ পৰা নিব পাৰিব বহুতখিনি কালেকশ্যনত আছে আৰু চাইজো ডাঙৰ হয় আৰু গাইজ ইয়াতে বহুত তামোল গছো আছে আপোনালোকে যদি তামোল নিব বিচাৰে তামোলো পাব আৰু গাইজ ইয়াতে মেহগনি তিতাচপা সাঁচি গছ আৰু চেগুন গছ এইবিলাক চব মিক্স হৈ আছে গতিকে আপোনালোকে যদি ফৰেষ্ট্ৰি আইটেম ল'ম বুলি ভাবে তেতিয়াও ইয়ালৈ আহিব পাৰিব
আৰু গাইজ আপোনালোকক আজি যিমানখিনি পাৰিলোঁ দেখা দিলোঁ আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে গতিকে আজিলৈ ইমানেই